বিটিসি অঞ্চলত যিখিনি দল সংগঠন আছে, রাজবংশী হোক, মুসলিমে হোক বা বেঙ্গলি হোক বা আদিবাসী বা গোর্খা বা নাথযোগী বা মদাহী বা সূত্রধর বা কলিতা জনগোষ্ঠী বা গোর্খা বা হিন্দীভাষী সব দল সংগঠনের লগত আমি আলোচনা কৰিছোঁ। আলোচনা কৰি পেলাই ৰিজাল্ট এইটোৱে পাইছোঁ আমি যে বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে, আমাৰ বিপিএফ দলকে সহায় কৰিব বুলি আমাক জনাই দিছে। আছে আজিলৈকেও আছে, দিব নালাগে বুলি অবজেকশ্যন দি আছে। তো এই ক্ষেত্ৰত কোনোবা কোচ ৰাজবংশী বা আদিবাসীসকলে ইউপিপিএল বা আপচুৰ লগত থকাৰ কোনো মিনিং নাই। আজি আপোনালোকে গম পায় ইউপিপিএল মানে বিজেপি, বিজেপি মানে ইউপিপিএল একে। আৰু একটাটো হ'ল বেংগলীসকলৰ আৰু মুছলিমসকলৰ এটা ডাঙৰ সমস্যা আছে, জাতীয় সমস্যা বুলি আমি ক'ব পাৰোঁ। মই ইহঁতকো কৈছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। যিসকল ভাৰতীয় নাগৰিক মানে এনআৰচি নামত যিসকল ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হৈও যিসকলৰ ওপৰত হাৰাশাস্তি হৈ আছে, বেংগলী হওক বা আমাৰ মুছলিম সমাজে হওক, ইয়াৰ ক্ষেত্ৰত বহুত হাৰাশাস্তি পাই আছে। মোক কি কৈছে, ৰাইজ আপোনালোকে সাগমাৰ পৰা পইচাটো লৈ পেলাই খাব লাগে, সেইটো ৰাইজৰে পইচা। মোৰ পৰা পইচা লৈ পেলাই ৰাইজে খাব লাগে বুলি কৈছে, সেইটো ৰাইজৰ পইচা। আপোনাৰটো ক'ৰ পইচা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰটো ক'ৰ পইচা? ক'ৰ? মোৰতো ৰাইজৰ পইচা, ৰাইজক খাব দিছে মই। আপোনাৰটো ক'ৰ পইচা? ক'ৰ পৰা চুৰ কৰি আনিছে? ক'ত লুকাই আছে? চুৰ কৰি পেলাই ক'ত ৰাখিছে এই পইচাটো? মোৰতো ৰাইজৰ পইচা, ৰাইজক খাব দিছে। বাছ ৰাইজে খাব, ৰাইজৰ পইচা ৰাইজে খাব। আপোনাৰটো ক'ত পৰা আছে? ক'ত লুকাই আছে আপোনাৰ পইচাটো? চুৰ কৰা পইচাটো সেইকাৰণে সি ওলাব নোৱাৰে। চুৰ কৰা পইচা সেইকাৰণে ওলাব নোৱাৰে, ওলাইলেতো ধৰা খাব, সেইকাৰণে লুকাই পেলাই ৰাখিছে। মোৰতো ৰাইজৰ পইচা, ৰাইজে খাব। আপোনাৰতো চুৰ কৰা পইচা ওলাব নোৱাৰে, ৰাখি থাকিবি। তো মোক ইমান মানে বদমাছি কথা কৈ আছে, মোক মানে লয়ে নাযায়, কথা লয়ে নাযায়। আৰু কিবা গাড়ী পাংচাৰ চলিলে, কি গাড়ী পাংচাৰ? গাড়ী পাংচাৰ? কাৰ গাড়ী পাংচাৰ হৈ চাবি? কাৰ গাড়ী পাংচাৰ হৈ চাবি? এই যে কিমান দিন আছে 7 তাৰিখত বাক্সা ওদালগুৰি, এইটো আগের শাখাটা পাংচার হব থাকে। 10 তারিখত তোমার আপনার এই পিছর শাখাটা পাংচার হব। 10 তারিখত আগের শাখাটো 7 তারিখত পাংচার হব, 10 তারিখত পিছর শাখাটো পাংচার হব। দুটাও কোনটো গাড়ীৰ পাংচাৰ কথা কৈছে আপুনি? কি কয় আৰু মোক বোলে মানে লাপিকুলৰ হত্যাৰ নামত মোক মানে এৰেষ্ট কৰি পেলাই জেলত ভৰাব। আৰে আপুনি ইমান দিন কিয় বহি আছে? মইতো এতিয়াও আছে, আপুনি এৰেষ্ট কৰিলে হ'ল না? মই যদি লাপিকুলক হত্যা কৰাত মই জড়িত আছে, কিয় এনেই বহি আছে? এতিয়াতো বিজেপিৰ লগত নাই না। এতিয়া আপুনি যেনিবা আগত বিজেপিৰ লগত আছিল, আপুনি মোক বাচাই আছিল যেনিবা, এতিয়াতো নাই। আপুনিতো এতিয়াই কৰিব পাৰে, কিয় কৰা নাই? কৰা নাই কিয়? সাহস আছে তার। তাৰমানে লাপিকুলৰ হত্যাৰ গোটেই মূল নায়ক ঘটনাটো সি সব জানে, এইকাৰণে কৈ আছে। CBI দিয়ে আছে, CBI কোনে দিছে? আমিহে দিছে। CBI বাৰে বাৰে CM ছাৰক ৰিকুৱেষ্ট কৰি পেলাই মই CBI এইকাৰণে হ'ব লাগে বুলি কৈ দিছোঁ। এতিয়া মোক কিবা 2 মাহ লাগে বোলে। মোক এৰেষ্ট কৰিবৰ কাৰণে কিয় 2 মাহ লাগে? আজিও পাৰি, আপুনি এৰেষ্ট কৰক, আজিও পাৰিতো এৰেষ্ট কৰক।
এইবিলাক নোহোৱা কথা কৈ পেলাই আমাৰ মাজত মানে গণ্ডগোল কৰিব বিচৰাটো ঠিক হোৱা নাই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি এইফালে দিছপুৰত যিটো দাদাগিৰি কৰি আছে কৰি থাকক, BTCত আপোনাৰ দাদাগিৰি নচলিব। চিধা কথা, BTCত নচলে। BTCত আমাৰ মুছলিম হওক, বড়োই হওক, বা বেংগলী হওক, বা গোৰ্খা হওক, বা যিমান জাতি জনগোষ্ঠী আদিবাসী কোচ ৰাজবংশী আমি বিৰাট ভালকৈ শান্তিকে আছে। আমাক শান্তিকে থাকিব দিয়ক, হুলস্থুল কৰিব নালাগে, এইবিলাক কমিউনেল শব্দবিলাক ব্যৱহাৰ কৰিব নালাগে। বহুত শান্তিকে থাকিম আৰু শান্তি থাকিলেহে জাগাত উন্নয়ন হয়, সেইটো চবেই জানে সেইটো। আপুনি আহি পেলাই আমাৰ মানুহ একো পোৱা নাই, আমাৰতো খুন ৰে, আমাৰতো খুন, এইটোতো বিৰাট কমিউনেল ৱাৰ্ড। আমাৰ মানুহ একো পোৱা নাই, আমাৰ মানুহ একো সুবিধা পোৱা নাই। ইয়াত তোমাৰ মানুহ কোন আছে? ইয়াত আপোনাৰ মানুহটো সেইফালেহে আছে, গুৱাহাটী ফালেহে। ইয়াত আমাৰ BTC বাকী নাই। আমাৰ মানুহ কৈ পেলাই কিবা কিবি কৰিব বিচাৰে, এইটো কি শব্দ হ'ল? আমাৰ মানুহ মুঠতে খুব বেয়া। চন্দন ব্ৰহ্মটো খুব ভালকৈ কৈছে, মুঠতে তাৰ মনোভাৱটো খুব বেয়া, ভিতৰত খুব বেয়া। মুঠতে মানে সুবিধা পালে মানে আমাক কাটি পেলাই খাব নিচিনা কিবা হৈ আছে। এনেকুৱা মানুহ থাকে নেকি? তো আজি বহুত কথা বোলে মোক মেকুৰী কৈছে, মই যদি মেকুৰী হয় আপুনি বান্দৰ হয়। বান্দৰটো ইয়াত একবাৰ জাপ মাৰি থাকে ন, কি কয় এইটো হাতীটো এনেকুৱা, এইটো তাৰহে মিলিছে। মইতো মেকুৰীটো এই চন্দনে কিবা কৈছে আগত, মই মেকুৰী নহয়, আপুনি এনেকুৱা ক'ব নালাগে। মই যদি মেকুৰী আপুনি কি হয়? আপোনাৰতো একটা নাম থাকিব না, সেইকাৰণে মই বান্দৰ বুলি কৈছোঁ। এতিয়া নামবিলাক সদায় চেঞ্জ হৈ থাকিব। পৰহি দিনাবাদ কি নাম দিয়ে মোক, আৰু ময়ো নতুন নাম দিম তাক, এনেকুৱা। ময়ো যদি থাকিম, মই তাৰ তলত থকা মানুহ নহয় মই। আৰু পইচা, মোৰ পইচা সব ৰাইজে খাব লাগে, এইটো ৰাইজৰ পইচা। আপোনাৰ পইচা ক'ৰ? মুঠতে ভাল লগা নাই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা বতৰা কৈ আছে আমাৰ BTC অঞ্চলত, আৰু BTC অঞ্চলত যিখিনি মিটিং কৰিছে 80% 80% মানুহে BTC বাহিৰত হাজিৰা দি পেলাই আনে। জানে আমাৰ BTC অঞ্চলত খুব যেনিবা যদি এই মিটিঙত 100 জন মিটিং হৈছে, 100 জন মানুহ হৈছে, ইয়াৰ ভিতৰত 10-15 জন মানুহে BTC হ'ব, বাকী মানুহ সব BTC বাহিৰৰ পৰা গাড়ী দি পেলাই হাজিৰা কৰি পেলাই আনিছে। এইবিলাক আমাৰ প্ৰমাণ আছে, এইটো আমি নাজানো বুলি ভাবি আছে নেকি? 200 টাকা, 100 টাকা, 300 টাকা এরকম হাজিরা দি পেলাই বাসত উঠে পেলাই আনছে, এইটো BTC বাহিৰত। আগতো এই সৈলাও নহয়, মোৰো হাগ্ৰামা তাৰো হেমন্ত না, ভাৰ্চেছ এনেকুৱা কোন ফালে দে লাগাও। এইফালে ওদালগুৰি আৰু বাক্সাতে আগৰ চাকাটো আগত ফাৰ্মচাৰ কৰি দিম, তাৰ পিছত এইফালে চিৰাং আৰু কোকৰাঝাৰত তাৰ পিছত চাকাটো ফাৰ্মচাৰ কৰি দিম। কি ভাবি আছে জেলত ভৰাব বুলি মোক পাহাৰি